জীৱনত সুখ শান্তি পাবলৈ হ'লে এই তিনিটা কাম কেতিয়াও নকৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তু হ'ল লোহা, যিয়ে সকলোকে কাটিব পাৰে। লোহাতকৈ শক্তিশালী বস্তু হ'ল জুই, যিয়ে লোহাকো গলাই দিব পাৰে। জুইতকৈ শক্তিশালী হ'ল পানী, যিয়ে জুইকো নুমাই দিব পাৰে। পানীতকৈ শক্তিশালী হ'ল মানুহ, যিয়ে পানীকো পান কৰি দিব পাৰে। মানুহতকৈ শক্তিশালী হৈছে মৃত্যু, যিয়ে মানুহকো ধ্বংস কৰি দিব পাৰে। আৰু মৃত্যুতকৈ ডাঙৰ হ'ল আশীৰ্বাদ, যিয়ে মানুহক মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিব পাৰে। লাহেকৈ কথা কওক, শান্তি পাব। জীৱনত অহংকাৰ এৰক, সন্মান পাব। সন্তুষ্ট থাকক, সুখ পাব। মানুহে যিমান সোনকালে অতীতক পাহৰিব পাৰে, সিমান সোনকালে সুখী হ'ব পাৰে। শৰীৰ আৰু সম্পত্তিক লৈ অহংকাৰ নকৰিব, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। মন বেয়া হ'ব পাৰে, সময় বেয়া যাব পাৰে, লোকে বেয়াকৈ ক'ব পাৰে। আপুনি ধৈৰ্য ধৰক, অপেক্ষা কৰক আৰু পৰিশ্ৰম কৰক, চাব আপুনি সফল হ'বই। 4টা অভ্যাস আজিয়েই ত্যাগ কৰক। 1. জোখতকৈ বেছি আনক দয়া কামনা কৰা। 2. পৰিৱৰ্তনক ভয় কৰা। 3. অতীতক লৈ ভাবি থকা। 4. নিজকে সৰু বুলি ভবা। সম্পৰ্ক এটা চৰাইৰ দৰে, যদি তাক আপুনি জোৰেৰে ধৰি ৰাখে, তেনেহ'লে সি মৰি যাব। যদি তাক লাহেকৈ ধৰি ৰাখে, তেনেহ'লে সি উৰি যাব। কিন্তু যদি তাক আপুনি বহুত যতনেৰে লগত ৰাখে, তেনেহ'লে সি গোটেই জীৱন আপোনাৰ লগত থাকিব। বেইমানীৰ লগত যিমানেই ভাল ব্যৱহাৰ নকৰক কিয়, তেওঁলোকে শেষত ধোকা দিবই। আৰু যদি আপুনি তেওঁলোকৰ কথা ভাবি নিজৰ মন বেয়া কৰে, তেনেহ'লে আপুনি এই পৃথিৱীৰ সকলোতকৈ মূৰ্খ ব্যক্তি। মনটো সদায় পৰিষ্কাৰ কৰি ৰাখক, কাৰণ মৃত্যুৰ পিছত হিচাপ অৰ্থৰ নহয়, কৰ্মৰহে হয়। সকলো সময়তে মনত ৰাখক, য'ত সন্মান নাই, তালৈ যোৱা উচিত নহয়। যিজন মানুহক সকলোতকৈ বেছি নিজৰ বুলি ভবা হয়, সেইসকল মানুহেই সকলোতকৈ বেছি কষ্ট দিয়ে। এই 4টা বস্তু কেতিয়াও ঘূৰি নাহে। 1. মুখৰ পৰা ওলোৱা কথা। 2. ধনুৰ পৰা ওলাই গুচি যোৱা কাঁড়। 3. ভাঙি যোৱা বিশ্বাস। 4. পাৰ হৈ যোৱা সময়। আপুনি নিজৰ কাৰণে যি কৰিব, সেইটো আপোনাৰ লগতেই গুচি যাব। আৰু আপুনি আনৰ কাৰণে যি কৰিব, সেইটো সকলোৰে মনত চিৰজীৱন থাকিব। নাৰীৰ ভাল পোৱা তেতিয়া বুজি পোৱা যায়, যেতিয়া পুৰুষৰ কাষত একো নাথাকে। আৰু পুৰুষৰ ভাল পোৱা তেতিয়া বুজি পোৱা যায়, যেতিয়া পুৰুষৰ কাষত সকলো থাকে। সৌন্দৰ্য কেতিয়াও চৰিত্ৰতকৈ ডাঙৰ হ'ব নোৱাৰে। এই 3জন মানুহৰ ঘৰত প্ৰায় যাব নালাগে। 1. যিজনে আপোনাক অপমান কৰি কথা কয়। 2. যিজনে ডাঙৰ অপৰাধ কৰে। 3. যিজনে মানুহক সন্মান নকৰে, নিজকে উচ্চ বুলি ভাবে। জীৱনত চতুৰ আৰু স্মাৰ্ট হ'ব গ'লে এই কামবোৰ অৱশ্যে কৰিব। 1. ৰহস্যময় হোৱাৰ চেষ্টা কৰক। 2. যিকোনো পৰিস্থিতিত ভালদৰে পৰ্যবেক্ষণ কৰক। 3 নম্বৰ, নিজকে কণ্ট্ৰল কৰিবলৈ শিকক। যিকোনো পৰিস্থিতিতেই কেতিয়া মনে মনে থাকিব লাগে আৰু কেতিয়া ক'ব লাগে, সেইটো আয়ত্ব কৰিবলৈ শিকক। জীৱনত সুখ শান্তি পাবলৈ হ'লে এই 3টা কাম কেতিয়াও নকৰিব। 1. বেছি আশা নকৰিব। 2. জীৱনত যি আছে তাক লৈ সন্তুষ্ট থাকক। 3. নাৰীৰ পিছত কেতিয়াও নপৰিব। এই পৃথিৱীত সকলোতকৈ ডাঙৰ অপৰাধী আৰু স্বাৰ্থপৰ হ'ল নিজৰ মনটো, যি নিজৰ হৈও আনৰ কাৰণে কষ্ট পায়। হঠাৎ ডাঙৰ লোক হ'লেও হঠাৎ ভদ্ৰলোক হোৱা নাযায়, কাৰণ ভদ্ৰতা হ'ল পৰিয়ালৰ শিক্ষা। যাক আপুনি মনৰ পৰা উপহাৰ দিব,
তেওঁৰ পৰা পাব এদিন বিশ্বাসঘাতকতাৰ উপহাৰ। আজিকালি সম্পৰ্কবোৰ বৰ অদ্ভুত। কথা পতা হয় ফোনত, দেখা হয় ভিডিঅ' কলত, আৰু অভিমানবোৰ প্ৰকাশ পায় ষ্টেটাছত, আৰু সম্পৰ্কবোৰ শেষ হয় ব্লক লিষ্টত। আৱেগৰ পথত নচলি বিবেকৰ পথত চলক। দেখিব আপুনি আপোনাৰ জীৱনটো সুন্দৰকৈ গঢ়িব পাৰিছে। কাৰণ এই পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। সমস্ত গুণ কম হৈ যায় কাৰোবাক আপোন কৰিবৰ বাবে, আৰু এটা দোষেই যথেষ্ট কাৰোবাক হেৰুৱাবৰ কাৰণে। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।